Hi friends, my name is Likhon and welcome to my YouTube channel Mr. Akham Hacker. Bolok ami video to আৰম্ভ কৰো। বন্ধুসকল এই ভিডিওটোত আমি দেখুৱাবলৈ ওলাইছো যে 12 ভোল্ট UPS বেটাৰীৰে যেতিয়া আমি মোবাইলৰ 3.7 ভোল্ট বেটাৰীটো চাৰ্জ কৰিম তেতিয়া কি হয় তাৰ আগতে এই মোবাইলৰ বেটাৰীটো সোল্ডাৰিং কৰি লও। এতিয়া আমি এই ব্যাটারিটো সোল্ডারিং কৰিলো আৰু ইয়াতে সিমটা লগাই লৈছো দুইডাল যাতে আমাৰ সুবিধা হয় ব্যাটারিটোত লগোৱাতে। বেটাৰীটোত আমি এতিয়া তার লগাই দিছো, যাৰ প্লাসটো প্লাসত লগাইছো আৰু মাইনাসটো মাইনাসত লগাইছো। বলক এতিয়া চাও কি হয় বাৰু। এতিয়ালৈকে বিশেষ একো হোৱা নাই, মাত্ৰ লাহে লাহে ফুলিবলৈ ধৰিছে। ভিডিঅ'টোৰ শেষত বেটাৰীটো বিশেষ একো নহ'ল, মাত্ৰ বেটাৰীটো ফুলিছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু
ছাবস্ক্ৰাইব কৰিব।